ছাত্ৰ ছাত্ৰীসকল, আজি মই সপ্তম শ্ৰেণীৰ অংকুৰণ কিতাপখনত থকা এটা শব্দত প্ৰকাশ কৰা আৰু বিপৰীত শব্দৰ অৰ্থবোৰ কৈ যাম। তোমালোকে যিহেতু ঘৰতে আছা, সেয়েহে এইবোৰ পঢ়ি মুখস্থ কৰিবা। সময়বোৰ অবাবত নষ্ট নকৰিবা। কুশলে থাকিবা, ঘৰত থাকিবা, পঢ়া শুনা কৰি থাকিবা। এতিয়া এটা শব্দত প্ৰকাশ কৰা কেইটা তোমালোকে চাই যাবা। গৰু বন্ধা ঠাই গোহালি। যিজন সকলোৰে মাজত প্ৰিয়, জনপ্ৰিয়। যি ৰাতি নেদেখে কুকুৰী কণা। যাক সহজে লাভ কৰিব নোৱাৰি, দুৰ্লভ। যিজন সকলো জানে, সৰ্বজন বা সৰবজান বুলি কয়। যিজন বিষ্ণুক উপাসনা কৰে, বৈষ্ণৱ। যি একেলগে পঢ়ে, সহপাঠী। যিজনে জানিবলৈ ইচ্ছা কৰে, জিজ্ঞাসু। গাঁৱৰ মুখিয়াল, গাঁওবুঢ়া আৰু আজিকালি গাঁও প্ৰধান বুলিও কোৱা হয়। কাৰো পক্ষ নোলোৱা, নিৰপেক্ষ। এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যোৱা বেমাৰ সংক্ৰামক। আনৰ ভাল দেখিব নোৱাৰা, চকু চৰহা। ঘুনুক ঘানাকৈ যি কথা শুনা যায়, অহুকাণে পহুকাণে। যিজন মাক দেউতাকৰ অতি মৰমৰ, আলাসৰ লাৰু। ইয়াৰ পিছত আৰু কেইটামান আছে, চোৱা। যি নিয়মতে খৰচ কৰে, মিতব্যয়ী। তাৰপিছত এইকেইটা হ'ল এটা শব্দত প্ৰকাশ কৰা। ইয়াৰ পিছত চোৱা বিপৰীত শব্দবোৰ। জনম মৰণ, শেষ আৰম্ভণি। ছা পোহৰ, ওখ চাপৰ। ৰাতি দিন, দুখীয়া ধনী। আৰম্ভ শেষ, বাদ বিবাদ। উপস্থিত অনুপস্থিত। দিন ৰাতি। উপকাৰ অপকাৰ। অপকাৰ হ'লে উপকাৰ হয়, উপকাৰ হ'লে অপকাৰ হয়। ইয়াতে অপকাৰটো আগত আছে, অপকাৰৰ বিপৰীত উপকাৰ হ'ব। মান্তি অমান্তি। পোহৰ আন্ধাৰ। অসাধ্য সাধ্য। নিৰ্লোভ লোভ। জটিল সৰল। বেছি কম। মিছা সঁচা। আৰু আছে জাগ্ৰত সুপ্ত। সফলতা বিফলতা। কৃত্ৰিম অকৃত্ৰিম। সুপ্ত জাগ্ৰত। উৎহা নিৰুৎসাহ। অক্ষম সক্ষম। পৰাধীন স্বাধীন। অনুচিত উচিত। অসন্তোষ সন্তোষ। নিৰানন্দ আনন্দ। বিদেশ দেশ। বৰ্জন গ্ৰহণ। এন্ধাৰ পোহৰ। সফল অসফল বা বিফলো হয়। স্বাভাৱিক অস্বাভাৱিক। জাগ্ৰত সুপ্ত। অমংগল মংগল। সক্ষম অক্ষম। আনুষ্ঠানিক অনানুষ্ঠানিক। ভাল বেয়া। জীয়া মৰা। নিধনী ধনী। বহল ঠেক। নেলাগে লাগে। নুতুতে তুতে। নোৱাৰে পাৰে। নেমাতিলে মাতিলে। এইবোৰ মই বিপৰীত শব্দৰ অৰ্থ কেইটামান লিখি দিলোঁ। তাৰপিছত এটা শব্দত প্ৰকাশ কৰা কেইটামান লিখি দিলোঁ। তোমালোকে এইকেইটা ঘৰত লিখি ল'বা, মুখস্থ কৰিবা। আজিলৈ ইমানতে সামৰোঁ। আকৌ লগ পাম। ধন্যবাদ।